বিটিসিৰ ফাউণ্ডাৰমেন বুলি ক'লেও ভুল নহ'ব। তো বিটিসিৰ ফাউণ্ডাৰমেন আমাৰ বিপিএফ দলৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী ছাৰ আজি 53টা বছৰত ভৰি দিলেহি। 1969 চনৰ 1 মাৰ্চত এখেতৰ জন্ম হৈছিলে আৰু আজি এই মহাশিৱৰাত্ৰিৰ দিনটোতে আমি হাগ্ৰামা মহিলাৰী ছাৰলৈ আমাৰ এই মথনগুৰি ব্লক আৰু শালবাৰী ব্লক আমাৰ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি হাগ্ৰামা ছাৰলৈ আমি কেক কাটি পেলাই আমি আশীৰ্বাদ যাচিছোঁ, শ্ৰদ্ধা যাচিছোঁ। ছাৰ দীৰ্ঘজীৱী হওক আৰু যোৱা 17টা বছৰে বিটিচি অঞ্চলত যেনেকুৱাকৈ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ কাম কৰি পেলাই আহিছে ঠিক তেনেকুৱাকৈ এখেতৰ দীৰ্ঘ আয়ু কামনা কৰি পেলাই সুস্বাস্থ্য কামনা কৰি পেলাই এখেতৰ প্ৰতি শ্ৰদ্ধা যাচি পেলাই আমি এই মেছেজটো দিব বিচাৰিছোঁ যে ছাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ, ছাৰ আমাৰ, ছাৰ আছে, ছাৰ থাকিব আৰু ছাৰে সকলো জাতি জনগোষ্ঠীৰ হৈ কাম কৰি ছাৰলৈ আমাৰ অশেষ শ্ৰদ্ধা আৰু আশীৰ্বাদ যাচিছোঁ আজিৰ দিনটো।